আক্ৰমণত শ্বহীদ লান্স নায়ক দীনেশ কুমাৰ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ঘটনাটো ভাৰতীয় সেনাই সফলভাৱে অপাৰেচন সিন্দুৰ পৰিসমাপ্ত কৰাৰ পাছত সংঘটিত হৈছিল। এক দুখজনক ঘটনাত ৩২ বছৰীয়া লান্স নায়ক দীনেশ কুমাৰ হাৰিয়ানাৰ পালৱল জিলাৰ এক সাহসী সৈন্য পাকিস্তান সেনাৰ তীব্ৰ সীমান্তৰ ওপৰত থকা মৰ্টাৰ আৰু কটাৰ চেলিঙৰ ফলত শ্বহীদ হয়। এই ঘটনা মঙলবাৰে ভোৰবেলাৰ পৰা কিছু সময় পাছত যেতিয়া ভাৰতীয় সেনাই সফলভাৱে অপাৰেচন সিন্দুৰ পৰিসমাপ্ত কৰিছিল। দীনেশ কুমাৰ ২০১৪ চনত সেনাত যোগদান কৰিছিল আৰু সদ্য লান্স নায়ক হিচাপে পদোন্নতি লাভ কৰিছিল। মহম্মদপুৰ গাঁৱৰ বাসিন্দা আছিল, যি পালৱল জিলাৰ পৰা তেওঁ পুঞ্চ জিলাত সেনাৰ অংশৰূপে পেট্ৰলিং কৰোঁতে মৰ্টাৰ চেলিঙৰ পৰা নিহত হয়। দীনেশৰ পিতৃ দয়াৰাম শৰ্মাই এই দুখজনক বাতৰিটো পোৱাৰ পাছত জনাইছিল যে দীনেশ আৰু ৪জন সৈন্য সীমান্তৰ ওপৰত পেট্ৰলিং কৰি আছিল আৰু মৰ্টাৰ চেলিঙৰ ফলত তেওঁ নিহত হৈছিল। সঁচাকৈয়ে তেওঁ এক সাহসী সৈন্য আছিল, তেওঁ গভীৰ দুখৰ মাজত কৈছিল। দীনেশৰ শেষ কাৰ্যসূচী বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব আৰু গাঁৱৰ সকলো সদস্য আৰু সমগ্ৰ দেশ তেওঁৰ এই আত্মত্যাগক স্মৰণ কৰিব। দীনেশ ৫ ভাইৰ ভিতৰত সৰ্ববৃহৎ আছিল আৰু তেওঁৰ পৰিয়ালৰ এক দীঘলীয়া পৰম্পৰা আছিল দেশৰ বাবে সেৱা কৰা। তেওঁৰ দুজন সৰু ভাই কপিল আৰু শাৰ্দুল অগ্নিবীৰ হিচাপে নিযুক্ত হৈছিল আৰু তেওঁৰ সৰু ভাই পুষ্পেন্দ্ৰৰ বৰ্তমান শিক্ষাৰ্থী আৰু তেওঁৰ আন এক ভাই বিষ্ণু কৃষক। দীনেশৰ পত্নী সীমা, যি এক আইনজীৱী, তেওঁলোকৰ তৃতীয় শিশুটোৰ আশা কৰিছে। তেওঁলোকৰ ইতিমধ্যে এক পুত্ৰ আৰু এক কন্যা আছে। এখন হৃদয়স্পৰ্শী বিবৃতিত দীনেশৰ অভিমানিত পিতাই কৈছিল, মই দীনেশৰ পুত্ৰক সেনাত যোগ কৰিবলৈ অনুমতি দিম, যাতে তেওঁৰ পিতাৰ পৰম্পৰা আগবঢ়াই যায়। তেওঁৰ আত্মত্যাগ কেতিয়াও নহ'ব। এই ক্ষতি সৰ্বত্ৰে পৰিয়ালৰ সৈতে এক গহীন শোক সৃষ্টি কৰিছে আৰু দেশৰ হৃদয়ত এক শূন্যতা সৃষ্টি কৰিছে। ৰহমান MP দিনেন্দাৰ হুড়া তেওঁক সামাজিক মাধ্যমত সঁহাৰি জনাই লিখিছে, মই তেওঁৰ শ্বহীদত্বক সেলাম জনাইছো আৰু শোকাহত পৰিয়ালৰ সৈতে গম্ভীৰ সমবেদনা জ্ঞাপন কৰিছো। হোৱাইট নাইট কৰ্পৰ এক হৃদয়স্পৰ্শী বিবৃতিটো লান্স নায়ক দীনেশ কুমাৰৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি আগবঢ়াইছিল। পাঁচফিল্ড ৰেজিমেণ্টৰ লান্স নায়ক দীনেশ কুমাৰৰ মৰণৰ বাবে সকলো সদস্যৰ পৰা শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা হৈছে। আমরা পুঞ্চৰ সীমান্তৰ ওপৰত বেচাৰা নিৰীহ নাগৰিকৰ ওপৰত হোৱা আক্ৰমণৰ সকলো শিকাৰৰ সৈতে একাত্মতাৰ সৈতে দৌৰিছো। লান্স নায়ক দীনেশ কুমাৰৰ শ্বহীদত্ব সকলোৰে মনত চিৰকাল থাকিব। তেওঁৰ সাহস আৰু আত্মত্যাগ ভাৰতীয় সেনাৰ দুঃসাহসিকতা আৰু স্বাৰ্থহীনতাৰ এক উজ্জ্বল উদাহৰণস্বৰূপে পৰিস্ফুটিত হ'ব। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।